আজি মানে একদম পুৰা প্ৰিপাৰেশ্যন চলি আছে কিহৰ প্ৰিপাৰেশ্যন আপোনালোকে নিশ্চয় গম পাইছে মানে মায়ে একদম স্পেচিয়েল একেবাৰে তেওঁৰ হাতৰ হেৰি পায়স বনাইছে যি পায়স মানে পুৰা স্পেচিয়েল হয় আৰু এতিয়া বনাই থকা ৰেচিপিটো মই দেখাই দিম আৰু আজি দিনটো মানে কেনেকৈ গৈ আছে মই অলপ অলপ ক্লিপ দেখাই থাকিম এই আইতা পুৰা একদম মানে আমাৰ হেৰিত আছে মুডত আছে মানে আজি একদম ফূৰ্তি কৰি আছে ৰাতিৰ পৰা ফূৰ্তি কৰি আছে ইমান ভাল লাগিছে মনটো আজি কি কৰিলো ৰাতিপুৱা উঠি খানা চানা সানি মই কাম বন কৰি গা পা ধুই আজৰি হৈ আহিছোঁ গম পালে একদম হেনা চেনা কৰি আজি একদম চবেই ৰাতিপুৱাৰ পৰা ব্যস্ত মানে আমি আৰু মই সৰু সৰুকৈ ক্লিপবোৰ দেখাই থাকিম আজি কি হৈ আছে আহক চাই থাকক ভিডিঅ'টো এয়া মায়ে পুৰা ব্যস্ত হৈ আছে দেখিছেই মই কৈছিলোঁৱে আজি পায়স বনাইছে বুলি পায়স বনোৱা এয়া 2 লিটাৰ গাখীৰ মায়ে বইল কৰি লৈছে প্ৰথমতে এইফালে কিচমিচ চেনি 1 বাটি আৰু কাজু তাৰপিছত এয়া জহা চাউল এপোৱা পানীত তিয়াই থৈছে এইফালে তেজপাত কেইখিলামান আৰু এয়া নভা কাও ঘি আমি যিটো প্ৰায় ব্যৱহাৰ কৰোঁ মোৰ ৰেচিপিবোৰত দেখিবলৈ পায় তাৰপিছত এয়া হানি ডাবৰ হানি যিটো মায়ে এতিয়া পায়স বনাবলৈ ব্যৱহাৰ কৰিব আৰু এয়া লগতে ইলাচি আৰু লং দুটামান লৈ লৈছে গেছত গাখীৰখিনি পগাবলৈ লৈছে তাৰ পাছতেই এয়া 2 খিলা তেজপাত ইয়াতে দি দিয়া হৈছে গাখীৰখিনি বইল কৰোঁতে এয়া প্ৰথমতে লং আৰু ইলাচি খুন্দি দিয়া হৈছে দেখিছে তেতিয়াই সুগন্ধিটো আহিব নহয় জানো ভিডিঅ'টো ফালে কাজু কেইটা টুকুৰা টুকুৰকৈ কাটি ধুই লোৱা হৈছে আনফালে কিচমিচ কেইটাও ধুই লোৱা হৈছে দেখিছে তাৰপিছতে বাকীখিনি কাজু কিচমিচ গাখীৰত দি দিয়া হৈছে এতিয়া চাউলকেইটা ধুই টুকি লোৱা হৈছে আৰু গাখীৰত দিয়া হৈছে যিহেতু এপোৱা চাউলেই হয় কম পৰিমাণে চাউলকণ লোৱা হৈছে আৰু এফালে 2 লিটাৰ গাখীৰ লোৱা হৈছে মাজে মাজে চাউলখিনি লাগি নধৰিবলৈ আৰু কিচমিচ আৰু ড্ৰাই ফ্ৰুটছ যিকেইটা আছিল এইকেইটা মানে লাগি নধৰিবলৈ মায়ে মাজে মাজে লৰাই আছে আৰু লৰাই থাকিব লাগে বুলি কৈছে নহ'লে জ্বলি যাব পাৰে আৰু বৰ ধুনীয়া সুগন্ধ এটা আহিছেই এতিয়া মই পাইছোঁৱেই আৰু টো অহাৰ লগে লগে ইয়াত চেনি এড কৰা হৈছে চেনি 1 বাটিয়েই দিয়া হৈছে ইয়াত দেখিছেই তাৰপাছত এয়া ডাঙৰ চামুচেৰে 2 চামুচ ঘিউ দিয়া হৈছে আৰু জানি ঘিউটো দিলেহে আৰু ভাল লাগিব নহয় জানো আৰু এয়া হানি মৌ একেই ডাঙৰ চামুচেৰে 2 চামুচ দিব আৰু যিহেতু চেনি দিয়াই হৈছে কালাৰটো ধুনীয়া আহে মৌৱে সেইকাৰণে মৌটো দিয়া হৈছে এয়া চাওক কিমান ধুনীয়া হৈছে আমাৰ কালাৰটো আৰু টেষ্ট কৰি চাম পিছত আৰু এইফালে দেখিছে একদম পুৰা আটা মঠি আছে আটা মঠি মানে ইয়াৰ লগতে লুচি পুৰিও বনাব বুলি কৈছে লুচি পুৰি বনোৱা হ'ব ফুলা লুচি আৰু এইফালে পায়স হৈ গ'ল আমাৰ পায়স ৰেডি ইমান টেষ্টি দেখিবলৈ গোন্ধটো মানে একদম নক'বা আৰু মজা লাগি আছে যিহেতু স্কুলো যাবলৈ আছিলে সেইবাবে আমি ৰাতিপুৱাই আৰু এয়া পায়স আৰু পুৰি মিঠাই এটা লগতে আৰু খাই দিছোঁ আৰু বুজিছেনে তাৰ পিছৰখিনি আমি দেখাই আছোঁ আজি কি হৈ আছে আচলতে আজি আমাৰ বিদ্যালয়ৰ গুৰি ধৰোঁতা ডক্টৰ ভৱানী প্ৰসাদ চলিহাৰ ছাৰৰ 93 সংখ্যক জন্মদিন উদযাপনৰ বাবে বিদ্যালয়লৈ যাবলগীয়া হৈছিলে আৰু তাতে আমাৰ বৰ সুন্দৰকৈ ইয়াত কিছুমান প্ৰগ্ৰেম কৰা হৈছিলে ছাৰৰ বাৰ্থডে উপলক্ষে আৰু তাতে আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেমো উপভোগ কৰিলোঁ পায়সে কেতিয়াও আনন্দৰ হেঙাৰ হৈ উঠিব নোৱাৰে সেই কথা কিন্তু ছাৰৰ পৰা ভালদৰে শিকিব পাৰিছোঁ আপোনালোকে পিছৰ ভিডিঅ'টো দেখিলেই গম পাব
দেখিছোঁ এয়া ভাইটিয়ে আৰু দাদাই কেক লৈ আহিছিলে সিহঁতেও বাৰ বাৰ্থডে লৈ যাওঁ বোলে কেক Happy birthday to you. Happy birthday to you. Happy birthday, dear Sylvie. Happy birthday to you. Man, 64 na. 64 is much na. What? আগৰবাৰ কিমান কৰি দিলে 25 বছৰ কৰি দিলে এইবাৰ হৈছেহে 25 বছৰ চাগে 65 or was it? চলি আছে বঢ়িয়া তাৰপিছত এয়া অলপ সৰু সুৰাকৈ ছাৰপ্ৰাইজ পাৰ্টিয়ে হৈ থাকিলে মানে ভালো লাগিছে মনটো সৰু সুৰাকৈ আৰু মোৰ ৰাতিৰ পৰাই বাৰ্থডে চেলিব্ৰেট হৈ আছে মই ৰাতিৰখিনিও আপোনালোকক দেখাইছোঁ সেয়াই চাই থাকিব ব্লগটো চাই কেনেকুৱা পালে জনাব এনেকুৱা ধৰণে সৰু সৰু মৰমবোৰ পৰিয়ালৰ মৰমবোৰ আশীৰ্বাদবোৰ পাই থাকিলে ভাল লাগে নহয় জানো আপোনালোকে জনাবচোন কেনেকুৱা লাগে এই অভিজ্ঞতাবোৰ খুবেই চিৰস্মৰণীয় হৈ থাকে মোৰ জীৱনত হৈ থকা এইখিনি অভিজ্ঞতা খুবেই ভাল লগা মৰম এখিনি সোমাই আছে ইয়াৰ ভিতৰতে আমি ক্যামেরাম্যান আছো না দেখে নাই নি ওসলাহা Happy birthday. Happy birthday to you. Happy birthday to you. Happy birthday, dear Sylvie Boo. Happy birthday to you. ফটো এখন মাৰি থওঁ Happy birthday. মই ক্যামেৰামেন হে আৰু চাওঁ